ৰেলচুৰা ৰেলচুৰা উঠা নেতৰি তাক লাগি ৰেলচুৰা ৰাতিপুৱা উঠি অলপ দৌৰবা যাবা নৰা কিমান চলি পুলিচত চাকৰি পালাক আমাৰ একো নাই উঠা না ৰহে যাই আছো এই ৰহে শব্দটো সব এক কৰি দিলা তাড়াতাড়ি উঠিয়া ইস তুপনি ফাটাই নাই তাৰ ৰাতি কবাত চুৰ কৰবা গিছলি নাই কিয়া তেই এই ৰাতিপুৱা পাই টেপ পাবা হলে না তোৰ কিয়া মাতছিলি কক মই আই ঘুমাবাও লাগে তুপনি ফাটাই নাই যাচোন কিংকে বিছনাত উঠা চাও মই বেছিকে ঘুমাটো যে শৰীৰৰ কাৰণে বেয়া জানা না নাই থ এগলা গিয়াৰ মোক দিবা নালগে আসল কথাটো ক ওই তোৰ আজি কলেজ আছে না নাই নাই কিয়া নাই যদি ভালে আছে দে ৰাতিৰে জকৰা ভাত কেইটামান আছে মুখখান ধুই খাগে আৰু বাৰীত যা মুখখান ধুম ৰ জকৰা হলেও ভাত কেইটামান খাবা লাগবো সেই বুলি মই কিন্তু বস্তিত কাম কৰবা যাবা নৰো দে মাই কিয়া নৰায়ে পূজাৰে বন্ধ দিছি ঘৰত কাম কৰবাতো বন্ধ কৰে নাই মুঠতে মই বস্তিত কাম কৰবা যাবা নৰোৱে একতা যি দামৰা গৰু আনমহে কামত দে সেইকেইটাই কামৰেলি থাকবাই নৰি কৰোণাৰ বেজি ললেও ইমান দুখ নাপাই মুঠতে মই বস্তিত কাম কৰবা যাবা নৰো দে বেটা কাম কৰবা কলি মৰান পা এই মাৰে দুখ কষ্ট বুজি পালি আজি 18 বছৰ ধৰি তক কিমান কষ্ট কৰি ডাঙৰ দীঘল কৰলো তথাপিও মন নামে নাই কিবা এটা কৰবা দিলি মৰান পা ইটা আৰু তই এটা একলাই বেক পেক কৰি নাথিবি কোনবাই শুনা পালি তক পাগলা বুলি কব ওই এই নতুন কাপোৰযোৰ পিন্ধি ক'ত যাহে কলেজত যাও বন্ধ বলে আজি মাই কলেজৰ ক্লাছহে বন্ধ দিছি বাকি সব খোলা আছে না আজি বলে পূজাৰ অলপ ফেশ্বনৰ কথা শিকাব অলপ শিকি আহো ৰ মাই মোৰ খোজটো ভাল লাগছি না হেই ক'ত যাবা আছে জাগে যা ভাতগিটা খাই নাযায় কিয়া খাম দে বাপ্পা ঐ আজিকালি ফেশ্বনৰ কথা কলেজত শিকা হল আমাৰ দিনত দেখোন নাছিলে বাপৰে আধুনিকতাৰ শক্তি বাস হব তুমি আৰু মোক বুজাবা নাংগে জবাৰো তুমি এনে হান কৰছ মনত নাই তোমাৰ জবাৰ পূজাক গেলি একমাহ থাকতে তুমি কি বুলি কৈছিলা কি কৈছলো একমাহ আগত কৈছিলা দুৰ্গা পূজাত কাপোৰ কিন দিম দুৰ্গা পূজা গুচি গেল ইটা মাথা খুজে লাভ নাই কয় লাজ পাইছ লক্ষ্মী পূজাত কৈছিলা কাপোৰ কিন দিম তোমাৰ মৰম ভাল পোৱা ফুলেশ্বৰী মৰমটো বেলেগ বস্তু সাধাৰণ কাপোৰ একযোৰৰ কাৰণে তুমি মোক এনেকে ক'ব পাৰা হলা না সাধাৰণ বুলি নকপা হা ক'ত একযোৰা কাপোৰ ইবাৰ মোক খুতে মুলে দিবা লাগব খুতে মুলে মানে কি কৈছ তুমি ভালকে বুজি কৈছ যোৱাবাৰৰ একযোৰ আৰু ইবাৰৰ দুইযোৰ মানে মোক 3 যোৰা কাপোৰ লাগব কথানি এটা বছৰতে 3 যোৰা কাপোৰ পিন্ধবা নাপায় পাপে আছো তোমাক মই এগলা আকো নাজনো মোক লাগব বুলি কৈছো লাগবই হেই তুমি কিয়া বুজি নপোৱা এটা বছৰত একযোৰ কাপোৰে পিন্ধবা লাগে দুৰ্গা মাইক দেখা নাই একযোৰ কাপোৰ পিন্ধি 5 দিন পূজা চাই হ'ব দে একযোৰ কাপোৰ দিলিয়ে হ'ব কিন্তু মোক কালিয়ে লাগব দুদিনমান ৰখা পৰবা ইমান পটককে মই পইচা ক'ত পাম কি হ'ব জিতা গেলি মোক পূজাৰ কাপোৰ আনি দিবা নৰা তিতা গেলি মোৰ কাষ নাচেপা দূৰৰ পৰা চাই থাকিবা মোক হলটো হাও দূৰৰ পৰা কেনকে চাম তোমাক তুমি একটা ঘৰত মই থাকিম কবা কেনকে চাম তোমাক দূৰৰ পাই তোমাৰ ভেলিডিটি গেছি ৰিচাৰ্জ নকৰা গেলি তুমি মোৰ কাষ নাচেপা হাও এই আৰু কেনে কৰে ফুলেশ্বৰী ৰবা না শুনাচোন কথাটো নুশুনা কিয় মোক শুনাচোন ৰবাচোন শুনা না ফুলেশ্বৰী জান এই পূজা বতৰ তুমি মোক কিয় নাম কৰানো তোমাক মই দূৰৰ পৰা কেনকে দেখা পাম এনে পূজা বতৰত দুখ নিদিবা না প্লিজ মই কাৰ লগত ঘূৰিম তোমাক যিটো কৈছো সেইটো কৰা কাপোৰ একযোৰা হলে আন দিবা নৰ আৰু লগত ঘূৰি ফুৰবা লাগে আগতে পূজাৰ কাপোৰ একযোৰ আন দিয়া তাৰ পিছত ঘূৰিম ফুলেশ্বৰী তুমি মোক কিয় নাম কৰানো তোমাৰ লগত পূজা যাবা খুজিছো মই গেইছ না তুমি মই মানুহ মাতিম নাযাও নেকি গেইছ না হাও এটো লংকে দেখোন ইয়াতে একলাই মন মাৰি বহি আছে কি কেছ ৰয়া সুধু লংকে এতে তো মন মাৰি গিয়া বহি আছে ফুলেশ্বৰী ব্ৰেকআপ দিলাক নেকি তো নকবিদা ভাই ফুলেশ্বৰীৰ লগত মই বৰ জ্বালা পাইছোৱে কিয়া তাই চুগাৰ টুগাৰ হৈছে নেকি তাই আৰু চুগাৰ কিয় হ'ব নহয় মানে বেছিকে চেনি খোৱা মানুহৰ চুগাৰ টুগাৰ হয়ে না
এইগলা একো নহয়ে তাইক বোলা বুজাত কাপোৰ লাগে আৰু কাপোৰ নেদাক লাগি মোক মাতে মানা কৰছি অ ৰ তাই এতিয়া ক'ত আছে সেইটো দেখা নাই পকা বিষাৰ দৰে মুখখন কৰি বহি আছে কেনকে মুখ চুখ পেকতেৰে দেখিছা না মোৰ লগত এতিয়া পইচা নাই মই কি কৰো ঐ তই নহ'লে এটা কাম কৰচোন তাই গলে বুজাই গৈছো যা অ ভাই মই আপিক বুজাবা নাজনোৱে পাৰবি যা মোতকে তো পেলাম বেছি আছে মোক কিবাকে বাচো না ভাই ঐ ৰ ভাই একবাৰ ট্ৰায়েল মাৰি চাও ৰ নল্লি কিন্তু মোক দাই নেদবি হে নেদা যা হে জানা বুজো ৰ বুজাও ৰ ও কি হা কি খবৰ আছো ৰবা ইবা আৰু কি কয় ইটো একো যত্ন নলগৈ হাও এনে দুৱা আহিবা ৰচিয়াই হাওয়া লাট মাৰি গংগাত খেললো নেকি মই হাও আমটো তো নকৰিলে কৰবে জানো তোৰ এবাৰ দূৰৰ কথা ওপৰতে গুচি গেল কি হল মানে হাও দুয়ো লিলিমাই কৰি আছা ইয়া আমি এরপরে যাও বলা বলা আয়া কহাই গেলেন নে ওরি কি চাইছে হেবেগে টিকেটটো ল দেৰিকে লম যা মই তো দিনটো আছো দিয়ক ঠিক আছে দিয়ক ওর কি যে মানুহগিলা আহে হাও ক'ত গেল দে এন্দে এই দুনিয়াত নাই কবা বেলেগত গেছি এন্দে ফুলেশ্বৰী রহ তেল সুরাইবা আসি না নাই রহ চেক করিয়ে যাও তেল সুরাইবা পুলিশ লৈ ক'ত গেছি তালাও মারা আছে ইতার মানে আহা নাই হাও ইটো কোনিয়ে আমার তেল চুৰাও তো নহয়তো ও ই বেটা মানুহ ন চান্স লৈ চুৰ কৰবা আইছি কাৰ ঘৰত চুৰ কৰবা আইছি চিনি পোৱা নাই ৰ হাও ক'ত গেলে ই চবে তেল চুৰাত ধৰি আছি তাক আজি বিচাৰি যাওঁতে গোটেই ঘৰৰ বস্তু নহালাক হয় থাকক য'তে থাকে আৰু বিচাৰি নাযাওঁ মই জিতা ऐसी लड़की थी जिसमें ये पारिए गलू ना मुझको पीना है पीने दो मुझका जीना है जीने दो तुम पिए तो गंगा जलोए हम पिए तो है गुरु का मुझको पीना है पीने
এই হাও লংকে তন্দেজি মোৰ ঘৰত এই ৰাতি টিকেট তন্দৰ ইটা লিলিমা কৰা শেষে অনন্তিয়া সেই লংকে তই আজিৰ পৰা চিন্তা কৰবা নালগে তোৰ তাইৰ প্ৰতি কিমান মৰম আছে সেইটো চাবৰ কাৰণে তাই মোক ভাল পোৱাৰ নাটক কৰিছিল আৰু লংকে তাই এতিয়া বুজি পাইছি যে পূজা সবাহত কাৰোবাৰ হাতত পইচা নাথিবা পাৰে সেই বুলি আমি ঠাট্টা বা হাঁহিবা নালগে আৰু তই চিন্তা কৰবা নালগে তাই আৰু তোৰ কাষৰ পৰা নাযায় দে মই বুজি পাবা মানে তাই থাকিম বুলি আহিছি হা মই মাকো দগুৰা যাচোন তই এতিয়া তাইৰ কাষত বহিগে কেনাই হোৱা নাটক চেছ মই এতিয়া ঘৰত যাওঁ মাই নহলি চিন্তা কৰি ৰাখব অ লংকে মই যাওঁ দে পাৰ্টিটো কিন্তু সোনকালতে দিবি দে যাওঁ দে ভালকে ৰাখবি এৰ লগৰ কি হ'ব